হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভালে। আজি আমি আহিছোঁ খেতি পথাৰলৈ আৰু এয়া দেখিছে ধুনীয়া খেতি কৰি থৈছে। আমাৰ নহয় কিন্তু বেলেগৰহে দেই। আৰু এইপিনে আমাৰ আইতাহঁতৰ ছাগলী কেইজনী পথাৰত আছে। আমি অহা অলপ দেৰি হ'ল। আমি এতিয়া বগৰী খাবলৈ আহিছোঁ আৰু এয়া বগৰী বিচাৰি পাই গ'লোঁ পথাৰত। এতিয়া আমি পাৰিব লাগে আৰু সৌ দুজন আমাৰ গলু-মলু আহিছে আৰু এইফালে বাবুই বগৰী গছত উঠি বগৰী পাৰি আছে। আৰু এইপিনে ইহঁতৰ খেল চাওকচোন। আমি য'তেই নাহোঁ কিয় ইহঁত লগত আহিবই। ভালো লাগে দিয়কচোন, ঘৰতনো কি কৰি থাকিব, এনেইতো ঘৰতে থাকে। আৰু মই এটা বগৰী খাই চালোঁ বাৰু। মই খাব নালাগে আচলতে, দেখা পাইছোঁ মোৰ চকুৰ অলপ ক'লা পৰি আছে। মই ঔষধ খাই আছোঁ, তথাপিও টেঙা খাই আছোঁ। ঘৰত গালি খাম, কিন্তু বেছি খোৱা নাই। কিন্তু বহুত টেঙা দেই, কিন্তু ভালো লাগে মোৰ টেঙা খাই। আৰু এইপিনে বগৰী পাৰা হৈ গ'ল। এতিয়া বাবুই খুন্দি আছে খুন্দনাত। তাৰপিছত ধুনীয়া নিমখ জলকীয়া লৈ আনিছোঁ ঘৰৰ পৰাই। এতিয়া খাম ধুনীয়াকৈ। আৰু এইপিনে আমাৰ গলু-মলু ৰখি আছে। এইপিনেতো এজন শুয়েই গ'ল। আৰু এইপিনে পূৰা বাবু ভণ্টি বগৰী খুন্দাত ব্যস্ত। আৰু এয়া হৈ গ'ল বগৰী খুন্দা। এতিয়া খোৱাহে কথা আৰু, নে কি কয়? এতিয়া আমি চবেই মিলি ধুনীয়াকৈ খাই আছোঁ। কিন্তু বহুত জ্বলা দিছে দেই। বাবুৱে একদম টেঙা বুলি ক'লে বহুত ভাল পায়। আৰু ইমান জ্বলা দি খাই নহয়, মই মানে বেছি খাবই নোৱাৰিলোঁ। তথাপিও 2 চকলমান খালোঁ। এনেই টেঙা বুলি কোৱা বস্তুটো লোভটো চবৰে লাগে দিয়কচোন। আপোনালোকৰ জিভাৰ পানী পৰিছেনে বাৰু? আমি কিন্তু ধুনীয়াকৈ খাই আছোঁ। আৰু এইপিনে ধুনীয়াকৈ পূৰা আধা আধি শেষ হৈ গ'ল। জলকীয়া চাওক না কিমান দিছে আমাৰ বাবুই। ফাইনেলি আমাৰ বগৰী খোৱা হৈ গ'ল। আৰু এজনৰ চাওকচোন খোৱা হোৱাই নাই, কাঁহীখনকে লৈ মানে খাই আছে। আৰু এইপিনে বডি দেখুৱাইছে চাওক না। এতিয়া আমি ঘৰলৈ বুলি যাওঁ গৈ। আজিলৈ আহিছোঁ, বাই বাই গাইজ।